নমস্কাৰ কুমৰুকচুদু মিচিং ৰাঙামাম গীতাৰ মিচিং মাৰামলৈ সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই লৈ আনিছোঁ মূলা আৰু শল মাছৰ এবিধ ৰেচিপি। আশা কৰিছোঁ সকলোৱে ভাল পাব। মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে পাঁচফোৰণ কেইটামান ফুটাই দিছোঁ। লগে লগে দিছোঁ পিঁয়াজ। পিঁয়াজখিনি অলপ সময় ভাজাৰ পিছত মাছখিনি একেলগে দি দিছোঁ। এটা এটাকৈ মই ফ্ৰাই কৰি নবনাওঁ, একেলগে গোটেইবোৰ দি বনাম। জোখমতে দিছোঁ হালধি, জিৰা গুড়ি আধা চামুচ দিছোঁ, ধনিয়াৰ গুড়ি আধা চামুচ দিছোঁ, জালুকৰ গুড়ি অকণমান দিছোঁ, নিমখ দিছোঁ। এতিয়া দিছোঁ খুন্দি লোৱা আদা নহৰু আৰু জলকীয়া। গোটেইবোৰ মছলা দিয়াৰ পিছত অলপ লৰাই দিছোঁ। হেতাখন অলপ কোমলকৈ ধৰি লৰাই দিব লাগে, নহ'লে গোটেইবোৰ মাছ ভাঙি যাবও পাৰে। মাছখিনি বৰকৈ লৰাই নাথাকি এনেদৰেই নিজে নিজে অকণমান দেৰিলৈকে সিজিব দিম। মাছ আৰু মছলাখিনি ভালদৰে মিলি যোৱাৰ পিছত মাছৰ পৰা নিজে নিজে তেল বিৰিঙি ওলাই আহিবলৈ লয়। সেইখিনি সময়তে মই কাটি লোৱা আলু আৰু মূলাখিনি দি দিছোঁ। এতিয়া আগৰ দৰেই হেতাখন কোমল হাতেৰে লৈ লৰাই দিছোঁ। গোটেইবোৰ ভালদৰে মিলি যাবৰ বাবে এবাৰ লৰাই দিয়াৰ পিছত বৰকৈ লৰাই থকাৰ দৰকাৰ নাই। এতিয়া ঢাকনি মাৰি দিছোঁ। খন্তেক সময়ৰ পিছত এনেদৰে মূলাৰ পৰা নিজে নিজে পানী ওলাই আহিবলৈ আৰম্ভ কৰিছে। সেইখিনি সময়তে এবাৰমান আকৌ লৰাই দিব লাগে। মূলা আৰু আলুখিনি অলপ সিজা নিচিনা লাগিছে। এতিয়া এইখিনি সময়তে পানী দি দিছোঁ। পানীৰ পৰিমাণ মই অলপ সৰহকৈ দিছোঁ, কাৰণ উতলি উতলি যেতিয়া কমি আহিব তেতিয়াহে জোলখিনি খাই ভাল লাগে। লগতে শুকানে থকা অৱস্থাত আলু আৰু মূলাখিনিক ভালদৰে লৰচৰ কৰাই লৰাব নোৱাৰিলোঁ, গতিকে পানীখিনি থকা সময়তে ভালদৰে লৰাই মিলাই দিম বা কেইটামান ভাঙিও দিব পাৰিম। উতলি উতলি পানীখিনিও কমি আহিছে, লগতে আলু আৰু মূলাখিনিও ভালদৰে সিজা নিচিনা লাগিছে। এতিয়া কেইটামান মূলা আৰু আলুৰ টুকুৰাখিনি ভাঙি দিছোঁ। শেষত দিছোঁ ধনিয়া। এতিয়া ধনিয়াৰ ছিজন, গতিকে অলপ সৰহকৈ দিছোঁ। খাই ভাল লাগে আৰু দেখিও ভাল লাগে। শল মাছ আৰু মূলাৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল। এতিয়া পৰিৱেশনৰ বাবে মই এনেদৰে উলিয়াই লৈছোঁ। যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। লগতে যদি প্ৰথমবাৰ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব এটাও কৰি দিব। আজিলৈ ধন্যবাদ।